हेलो फ्रेंड्स नमस्कार सकलोके आपनलोक सकलोके मोर अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি আমি এইটো ভিডিওত কথা পাতিম আসাম পুলিশ কনস্টেবল এবিউবিৰ আমাৰ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফৰ ওপৰত তো কোনখন ডিস্ট্ৰিক্টত কিমান কাট অফ যাব পাৰে তাৰ ওপৰত আমি এনালাইসিস কৰি কথা পাতিম গতিকে আপোনালোকৰ বহুতো ক্যান্ডিডেট বা বহুতো ব্যক্তিয়ে কমেন্ট কৰি খুদি আছিল যে দাদা আমাৰ ডিস্ট্ৰিক্টৰ ভিডিও লৈ আহিব আমাৰ ডিস্ট্ৰিক্টৰ ভিডিও লৈ আহিব গতিকে আপোনালোকৰ কাৰণে মই ডাটা কালেক্ট কৰি এই দুখন বহিত কাগজত আপোনালোকৰ গোটেইখিনি ডিস্ট্ৰিক্টৰ ইয়াতে কোনে কিমান মাৰ্ক পাইছে তাৰে মই লিখি ৰাখিছো গতিকে আপোনালোকৰ আগত মই কৈ দিছো শুনি থাকিব আৰু যদি এই ভিডিওটো চাই ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই ভিডিও দিওঁ তেতিয়া আপোনালোকে চাব পাৰিব তো প্ৰথম যেহেতু মই 20খন ডিস্ট্ৰিক্টৰ আপোনালোকক ভিডিও বনাই দিছিলো কোনখন ডিস্ট্ৰিক্টত কিমান মাৰ্ক পোৱা ক্যান্ডিডেট ওলাইছে তো আজি আমি দৰং সাউথ সালমাৰা কামৰূপ মেট্ৰ হাইলাকান্দি আৰু কৰিমগঞ্জ চৰাইদেউ ধেমাজি শিৱসাগৰ আৰু বাকি 20খন এই 20খন ডিস্ট্ৰিক্টৰ ওপৰত আমি অলপ কথা পাতিমগে কিমান এক্স্যাক্টলি কাট অফটো যাব পাৰিব তো তাৰ ওপৰত আমি ডিসকাশন কৰিম গতিকে এতিয়া দৰঙৰ কথা কৈছো দৰঙত 20 পৰা 25 ৰ ভিতৰত ক্যান্ডিডেটে মাৰ্ক পাইছে 48% 25 ৰ পৰা 30 ৰ ভিতৰত 30% পাইছে 30 পৰা 35 ৰ ভিতৰত 15% পাইছে 35 ৰ পৰা 40 ৰ ভিতৰত 7% পাইছে সাউথ সালমৰাৰ কথা কৈছো 20 পৰা 25 ৰ ভিতৰত 53% পাইছে 25 ৰ পৰা 30 ৰ ভিতৰত 23% পাইছে 30 পৰা 35 ৰ ভিতৰত 16% পাইছে 35 ৰ পৰা 40 ৰ ভিতৰত 8% পাইছে কামৰূপ মেট্ৰৰ কথা কৈছো 20 পৰা 25 ৰ ভিতৰত 52% পাইছে 25 ৰ পৰা 30 ৰ ভিতৰত 23% পাইছে 30 পৰা 35 ৰ ভিতৰত 15% পাইছে আৰু 35 ৰ পৰা 40 ৰ ভিতৰত 10% পাইছে হাইলাকান্দি ডিস্ট্ৰিক্টৰ কথা কৈছো 20 পৰা 25 ৰ ভিতৰত 53% 25 ৰ পৰা 30 ৰ ভিতৰত 25% 30 পৰা 35 ৰ ভিতৰত 13% আৰু 36 ৰ পৰা 35 ৰ পৰা 40 ৰ ভিতৰত 9% পাইছে কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ কথা কৈছো 20 পৰা 25 ৰ ভিতৰত 47% পাইছে 25 ৰ পৰা 30 ৰ ভিতৰত 26% পাইছে 30 পৰা 35 ৰ ভিতৰত 15% পাইছে আৰু 35 ৰ পৰা 40 ৰ ভিতৰত 11% পাইছে ইয়াতে চৰাইদেউ ডিস্ট্ৰিক্টৰ কথা কৈছো 20 পৰা 25 ৰ ভিতৰত 48% আছে 25 ৰ পৰা 30 ৰ ভিতৰত 25% আছে 30 পৰা 35 ৰ ভিতৰত 14% আছে আৰু 35 ৰ পৰা 40 ৰ ভিতৰত 13% আছে বাকি ধেমাজি ডিস্ট্ৰিক্টৰ কথা কৈছো 20 পৰা 25 ৰ ভিতৰত 49% আছে 25 ৰ পৰা 30 ৰ ভিতৰত 25% আছে 30 পৰা 35 ৰ ভিতৰত 15% আছে 35 ৰ পৰা 40 ৰ ভিতৰত 12% আছে বাকি এতিয়া শিৱসাগৰ ডিস্ট্ৰিক্টৰ কথা কৈছো ইয়াতে 20 পৰা 25 ৰ ভিতৰত 45% আছে আপোনালোকৰ 25 ৰ পৰা 30 ৰ ভিতৰত 28% আছে বাকি 30 পৰা 35 ৰ ভিতৰত 17% আছে 35 ৰ পৰা 40 ৰ ভিতৰত 10% আছে বাকি আপোনালোকে দেখিছে এই কেখন ডিস্ট্ৰিক্টত এভাৰেজ মাৰ্ক বুলিবলে 20 পৰা 25 ৰ ভিতৰতে আছে দৰঙত 48% বেছি পাইছে 20 পৰা 25 ৰ ভিতৰত বা সাউথ সালমৰাত 53% পাইছে মানে 25 ৰ পৰা 20 ৰ ভিতৰতে মাৰ্ক থকা তথাপিতো এটা এনালাইসিস কৰিছো আমি এটা ইয়াতে কথা বুজিব পাৰিম যে যদিও বেছিভাগ ডিস্ট্ৰিক্টতে 20 পৰা 25 ৰ ভিতৰত মাৰ্ক আছে যদিও ইয়াতকে কাট অফটো অলপ হলেও বেছি যোৱা দেখা যাব কিয়নো আপোনালোকে গম পাইছে মই কৈছিলো আগৰ ভিডিওত যে প্ৰত্যেকটো ক্যান্ডিডেটে ভোটেড নকৰে বা কিছু ব্যক্তিয়ে তেওঁলোকৰ মাৰ্কখিনি নিজৰ মাৰ্কখিনি আনৰ আগত নকয় সেই কাৰণে আমি ধৰি লৈছো কাট অফটো জি ডিস্ট্ৰিক্টে হক কিছু ডিস্ট্ৰিক্টত ইয়াৰে কিছু ডিস্ট্ৰিক্টত কম কাট অফ যাব যে আপোনালোকৰ হাইলাকান্দিত কম যাব কৰিমগঞ্জত কম যাব চৰাইদেউত কম যোৱা চান্স আছে দৰং সাউথ সালমাৰত কম যোৱা চান্স আছে ইয়াতে কাৰ্বি আংলঙত কম যোৱা চান্স আছে তাৰপিছত কাছাৰত কম মাৰ্ক যোৱা চান্স আছে তাৰপিছত আপোনালোকৰ ইয়াতে ধুবৰীটো অলপ কম কাট অফ যাব পাৰে তাৰপিছত আপোনালোকে প্ৰত্যেকখন ডিস্ট্ৰিক্টতে যে 25 ৰ পৰা মানে 20 পৰা 25 ৰ ভিতৰতে বেছিভাগ ক্যান্ডিডেট দেখা গৈছে তথাপিতো আমি 25 ৰ পৰা 30 ৰ ভিতৰতে কাট অফটো যাব বুলি আমি ক'ব পাৰো কিয়নো যিমানে হোক কিছু ডিস্ট্ৰিক্টত কম যাব বাৰু কিছু ডিস্ট্ৰিক্টত হয়তো আপোনালোকৰ ৰিটেনত 22 ৰ পৰা আহিব পাৰে 25 ৰ পৰা আহিব পাৰে মই কিন্তু নাই কোৱা এক্সাক্ট কাৰেক্টলি কনফাৰ্মলি মই নাই কোৱা যে 25 ৰ তলৰ কেটা নাহিব বুলি তথাপিতো আমি এটা এভাৰেজ সিস্টেমত ধৰিব পাৰো যে কিয়নো আমি আমাৰ 35 ৰ ওপৰতো মাৰ্ক পোৱা ক্যান্ডিডেট আছে বা 40 প্লাছত পোৱা ক্যান্ডিডেটও বহুত আছে তো সেই কাৰণে আমি ধৰিব পাৰো যে এভাৰেজ সিস্টেমত আমি
অল ডিষ্ট্ৰিক্ট আমি ক'ব পাৰোঁ যে 27-8 টু আমাৰ 33 ভিতৰত কাট অফটো যোৱা চান্স আছে ৰিটেন টেষ্টত। গতিকে আপোনালোকৰ যদি 28-27ৰ পৰা যদি ষ্টাৰ্টিং হৈ যিমানেই হওক যিমান ওপৰলৈ আছে সিমানেই ভাল। তথাপিতো আপোনালোকৰ 28 to 33 ভিতৰত যদি মাৰ্ক আছে ৰিটেন টেষ্টত আপোনাৰ ভালে নামটো অহাটো চান্স আছে, বহুত চান্স আছে। গতিকে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মিলিটেৰী ইফেক্টেড এৰিয়াবোৰত অলপ কম কাট অফ যাব বাৰু। চৰাইদেউতো মিলিটেৰী ইফেক্টেড এৰিয়া পৰে, আৰু কিছু ডিষ্ট্ৰিক্টত কাছাৰত কম কাট অফ যাব, হাইলাকান্দিত কম কাট অফ যাব, কৰিমগঞ্জত কম কাট অফ যাব। তথাপিতো বেলেগ ডিষ্ট্ৰিক্টতকৈ বহুত 5-10-4 বহুত কম যাব বুলি কোৱা নাই। তথাপিতো 1-2 হ'লেও কম কাট অফ যাব। 1-2টোৱে আপোনালোকৰ 0.1টোৱে বহুত হেল্প কৰে মানুহক। সেইকাৰণে কৈছোঁ আপোনালোকৰ যে এইকেইখন ডিষ্ট্ৰিক্টত এভাৰেজ ছিষ্টেমত মই এটাই কথা ক'লোঁ, আৰু শোণিতপুৰতো 25ৰ পৰা 30ৰ ভিতৰত কেণ্ডিডেট মানে বেছি মাৰ্ক পোৱা কেণ্ডিডেট আছে। তাৰপিছত বিশ্বনাথতো মানে 25ৰ পৰা 30ৰ ভিতৰত বেছি কেণ্ডিডেট মাৰ্ক পোৱা কেণ্ডিডেট আছে। তাৰপিছত আপোনালোকৰ ইয়াতে তিনিচুকীয়াত অলপ মাৰ্ক পোৱা কেণ্ডিডেট আছে, তথাপিতো কিছুমানৰ মিলিটেৰী ইফেক্টেড এৰিয়াত তেওঁলোকৰ আহি যাব। তো কামৰূপৰ ভিডিঅ' দিছিলোঁ, আপোনালোকৰ বহুতে কৈ আছিলে। গতিকে ইয়াতে মই আগৰ ভিডিঅ'বোৰত দিছিলোঁ আপোনালোকক। গতিকে ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, যে মই ভিডিঅ' কভাৰ কৰিলোঁ, যে মাজুলী ডিষ্ট্ৰিক্টৰ কভাৰ কৰিলোঁ, মাজুলী ডিষ্ট্ৰিক্টৰ ভিডিঅ' দিলোঁ। যদি আপোনালোকে চোৱা নাই, মই ডিষ্ট্ৰিক্ট কেইখনৰ নাম কৈ দিছোঁ, তেওঁ আপোনালোকে চাই ল'ব। ৰিচেণ্টলি মই 2-3টামান ভিডিঅ'ৰ আগত দিছোঁ। মই মাজুলীৰ কথা ক'লোঁ, বৰপেটা, বজালী, ধুবুৰী, ওদালগুৰি, যোৰহাট, গোলাঘাট, মৰিগাঁও, বঙাইগাঁও, নলবাৰী, ইয়াতে শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, নগাঁও, তিনিচুকীয়া, কামৰূপ ৰুৰেল, তামোলপুৰ, লখিমপুৰ। তাৰপিছত ইয়াতে আজি ক'লোঁ আপোনালোকৰ দৰং, চাউথ চালমাৰা, কামৰূপ মেট্ৰ', হাইলাকান্দি, কৰিমগঞ্জ, চৰাইদেউ, ধেমাজি, শিৱসাগৰ। গতিকে ইয়াতে 28খন নে 29খনমান ডিষ্ট্ৰিক্টৰ কথা ক'লোঁ, বিষয়ে ক'লোঁ আপোনালোকৰ। আৰু যিসকলে নিজৰ ডিষ্ট্ৰিক্টৰ কথা জানিব বিচাৰে কমেণ্ট কৰি জনাব। তো আপোনালোকৰ বহুতো ব্যক্তিয়ে কমেণ্ট কৰি সুধি আছিলে কাৰণে মই অল ডাটা কালেক্ট কৰি আপোনালোকৰ আগত ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাইছোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তো আপোনালোকক মই সেইটোৱে কৈছোঁ, কাট অফটো একজেক্টলি কোনে ক'ব নোৱাৰে, তথাপিতো এটা আমি ধৰিব পাৰোঁ, এটা নমুনা, যে আমি আনুমানিক কিবা এটা ক'ব পাৰোঁ, যে আপোনালোকে গম পাইছে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট বেছিভাগ ডিষ্ট্ৰিক্টৰে মানে 20ৰ পৰা 25ৰ ভিতৰতে বেছি কেণ্ডিডেটে মাৰ্ক পাইছে। তো আমি ধৰিব পাৰোঁ যে জাষ্ট অলপ বেছি যাব, ইয়াতকৈ অলপ বেছি যাব, কিয়নো 25ৰ পৰা 30ৰ ভিতৰতো কেণ্ডিডেটে আছে মাৰ্ক পোৱা। বাকী 30ৰ পৰা 35ৰ ভিতৰত মাৰ্ক পোৱা কেণ্ডিডেটো আছে, বা 35ৰ পৰা 40ৰ ভিতৰত বা 40ৰ এবভ পোৱা কেণ্ডিডেটো আছে। যিহেতু সেইকাৰণে মই এটা ধৰি লৈছোঁ আপোনালোকক, যে ৰিটেন কাট অফ কিছু মই কৈছোঁৱে কোনকেইখন ডিষ্ট্ৰিক্টত কম কাট অফ যাব: হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ, চাউথ চালমাৰা, কামৰূপ মেট্ৰ', আমাৰ কি আছিলে কাৰ্বি আংলঙত অলপ কম কাট অফ যাব। সেইকেইখন ডিষ্ট্ৰিক্টত অলপ হ'লেও 2-3 হ'লেও কম কাট অফ যাব বেলেগ ডিষ্ট্ৰিক্ট কেইখনতকৈ। গতিকে যিকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে বিলংছ কৰে, নিজৰ ডিষ্ট্ৰিক্টৰ নাম জনাব, আৰু নিজৰ PST আৰু PET মাৰ্ক আৰু ৰিটেন মাৰ্কৰ টোটেল মাৰ্কখিনি জনাব। গতিকে ইয়াকে ক'লোঁ, মাৰ্কখিনি আপোনালোকৰ 28 to 33ৰ ভিতৰতে মই আশা কৰিছোঁ। গতিকে মই যদিও কাৰোবাৰতকৈ বেছিকৈ মই মাৰ্কটো কৈ দিছোঁ, বেয়া চেয়া নাপাব। আপোনালোকে গম পাইছে যিহেতু কম্পিটিশ্যনৰ সংখ্যাটো বেছি, সেইকাৰণেতো আমি ভাবি লৈছোঁ বা ধৰি লৈছোঁ 28 to 33ৰ ভিতৰতে কাট অফটো যাব, ৰিটেন কাট অফটো। বাকী পুনৰবাৰ লগ পাম, ধন্যবাদ। যদি কিবা সুধিব লগা আছে কমেণ্ট কৰি জনাব, মই আকৌ লাইভত আহিম 10টামান বজাত। তো পুনৰবাৰ লগ পাম, ধন্যবাদ। জয় আই অসম।